ৰাতিপুৱা বতৰটো যে ইমান গুমা কৰি আছিল মানে কোলা মোলা আন্ধাৰ হৈ গৈছিল ভাবিছিলো বহুত ডাঙৰ বৰষুণ আহিব কিন্তু আহি গ'ল খাটাৰনাক ধুমুহা প্ৰথমে বতাহ যে সৰুকে আহিছিল ভাবিছিলো ইমান ডাঙৰ নহ'ব নেকি কিন্তু পিছত যে ইমান খাটাৰনাককে আহি গ'ল নহয় আমাৰতো গোটেই তামোল গছ ভাঙিলে পিছফালৰ চালি তালি ভাঙি শেষ হৈ গ'ল আৰু ইয়াৰ কাৰণে দুদিন কাৰেণ্ট নাহিলে সেইকাৰণে মই ভিডিঅ' এডিটিংও কৰিব পৰা নাছিলো মোবাইলৰ চাৰ্জটো যাতে খতম হৈ নাযাওক সেইকাৰণে অলপ কমকে ইউজ কৰিছিলো আৰু তোমালোকৰ ফালে বাৰু ধুমুহা আহিছিল নে আমাৰ যে এই ধুমুহাই বহুত অনিষ্ট কৰি থৈ গ'ল আৰু কি যে ভয়ংকৰ হৈ গৈছিল নহয় দিনতে একদম আন্ধাৰ ইয়াৰ ভিতৰত যে পৰা আন্ধাৰ একো নেদেখি আৰু এয়া আমাৰ পিছফালৰ চালিৰ টিংপাত চিংপাত উৰুৱা একদম শেষ প্ৰথমটো অকল খালি বতাহটোৱে আহি আছিল কিন্তু তাৰ পিছতে বতাহৰ লগতে ইমান ধাৰাসাৰ বৰষুণো আহি গ'ল মানে উপায় নাই আমিতো বাৰু ঘৰৰ ভিতৰত ভালকৈ আছো কিন্তু কিছুমান মানুহে যে ক'ত যাব কি কৰিব কেনেকুৱা অৱস্থা হৈছে আৰু এয়া দেখিছেই নহয় আমাৰ পিছফালৰ চালিখন ভাঙি শেষ আৰু বতাহ বৰষুণ কমাৰ পিছত মায়ে বনালে গৰম গৰম পকৰি কাৰণ যিয়ে নহওক খানা নেহি ৰুকনি চাহিয়ে কাৰণ খাই বৈ ল'লেহে ভালদৰে কাম কৰিব পাৰিম কাৰণ বহুত কাম বহাই থৈ গ'ল ঘৰৰ ভিতৰ কি বাহিৰ কি একো চিন নাই ভিতৰতো গছপাত এগালমান ওলাইছে হাৰি দিওঁতে বাকী বাহিৰৰ কামবোৰ চব মাহঁতে কৰিছে সেইকাৰণে মই বোলো পাকঘৰত সোমাই কিবা এটা চব্জি বনাওঁ ভাত খাবৰ কাৰণে সেইকাৰণে কবি এটাকে কাটি ভাজিব লৈছো পিছে কাম কৰি আজৰি হৈ ভাত পানী খাওঁ মানে একদম ৰাতি হৈ গ'ল বাছ আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই